টোষ্ট অসমত চাহ খেতিৰ পিছতে লবৰ খেতিও জনপ্ৰিয় হৈ পৰিছে। আজি আপোনালোকক দেখুৱাম লবৰ খেতি। চাওক, এইখন দেখিবলৈ পাইছে, এইখন এখন লবৰ বাগান। টোষ্ট ইয়াত দেখিবলৈ পাইছে, বৰ্তমান মানে ইয়াতে লবৰ কাটি আছে। ইয়াত চাওক, বৰ্তমান মানে এনেদৰে কাটি থলে আৰু এতিয়া চাওক এনেদৰে আঠাই ওলাই আছে আৰু কিছু সময় পাছতে আঠাবিলাক ওলোৱা বন্ধ হ'ব। তেতিয়া মানে এই আঠাবিলাক তুলি লৈ যোৱা হ'ব। এইখন দেখিবলৈ পাইছে, এইখন হ'ল লবৰ কাটা দা। এই লবৰ কাটোতে মানে এই দাখন ধৰাৰ কিছুমান কাইদা আছে। ইয়াত চাওক, ভালদৰে দেখাই দিব। মানে প্ৰথমতে এইটো অলপ চাফা কৰিব লাগে। চাফা কৰি তাৰপিছত দাখন এনেকৈ ধৰিব লাগে। এনেকৈ ধৰি কাটিব লাগে। আঠা পৰি থাকিব এতিয়া। তো ইয়াত দেখিবলৈ পাইছে, এইবিলাক মানে লবৰৰ আঠাবিলাক তুলি নিয়াৰ কাৰণে মানে এইবিলাক তাৰাম ইয়াতে আনি থৈছে। মানে বৰ্তমান এনেদৰে মানে কাটি থলে মানে কিছু সময় পাছত এই আঠাবিলাক ওলোৱা বন্ধ হ'ব। তাৰপিছত মানে তুলি লৈ যোৱা হ'ব। এতিয়া চাওক টোষ্ট, এতিয়া মানে আঠাবিলাক ওলোৱা বন্ধ হৈছে আৰু এতিয়া মানে এনেদৰে তুলি আছে আঠাবিলাক। টোষ্ট ইয়াত চাওক, আঠাবিলাক মানে তোলাৰ পিছত মানে এইবিলাক মানে এনেদৰে থোৱা হয়, কাৰণ মানে পানী ঠানি আহিলে যাতে ইয়াতে জমা নালাগে, সেইবাবে মানে এনেদৰে মানে থোৱা হয়। এতিয়া মানে আঠাবিলাক তুলি লৈ অনা হ'ল। এতিয়া মানে ইয়াতে আঠাবিলাকত মানে পানী এচিড মিহলাই মানে থোৱা হ'ব। কেনেদৰে মিহলাই চাওক, আঠাটা ছানিব লাগিব।
টোষ্ট আঠাবিলাক মানে এতিয়া এনেদৰে পানী এচিড মিহলি কৰি থোৱা হ'ল এইবিলাক মানে এতিয়া গোটা লাগি থাকিব আৰু অহাকালি এইবিলাক মানে মেচিনৰ সহায়ত শিপা হ'ব এয়া চাওক এইবিলাক মানে যোৱাকালিৰ আঠাবিলাকত পানী এচিড মিহলি কৰি থোৱা হৈছে এতিয়া মানে এইবিলাক গোটা লাগিছে এতিয়া মানে এইবিলাক মেচিনৰ সহায়ত শিপা হ'ব টোষ্ট ইয়াত দেখিবলৈ পাইছে ইয়াই হ'ল লোবাৰ শিপা মেচিন ইয়াত মানে দুটা মেচিন থাকে মানে প্ৰথমতে মানে ইয়াত চিপিব লাগে তাৰপিছত মানে ইয়াত চিপিব লাগে ইয়াত চাওক কেনেদৰে শিপা হয় টোষ্ট প্ৰথমতে মাতে এই মেচিনটোত চিপিলে এনেকুৱা হ'ল এতিয়া মানে এইবিলাক এইটো মেচিনত চিপা হ'ল তো এইবিলাক মানে এতিয়া মেচিনৰ সহায়ত শিপা হ'ল এইবিলাক মানে এতিয়া ৰ'দত পাব শুকোৱাৰ পাছত মানে বিক্ৰী কৰি দিয়া হ'ব টোষ্ট যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ বাই বাই